নমস্কাৰ গাইছ মই প্ৰাৰ্থনা আপোনালোকক এটা ভিডিঅ' স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আজি হৈছে কইনা ঘৰে শাক খাইছে চাই দিবা আকৌ এজনী বায়ে বহিছিলে কিছুমান আমাৰ ঘৰৰ পিছতে পালে আৰু এতিয়া আহিছোঁ নদীৰ পাৰত আমাৰ শাকনি দৰাজ আছিলে এতিয়া শাকবোৰ মুৰি বিহলঙনি গৈছে। এইটো পিঁয়াজ ডাঙৰ হৈছে দেই আমাৰ Aku nak kali. Apa sih? Lihat sini. Iya aku tora. Ayah, kayak sih. Ini cuma aku nahan pada. Kayak bisa. Aku bos mau deh. Buah. এয়া মই এতিয়া আমৰলি টোপৰ লগত থকা যিবোৰ অলগতিয়াল বস্তু সেইবোৰ বাছি আছোঁ। মাজতে চিৰামুৰিৰ সৈতে এটি জলপানো খাই ল'লোঁ দেই। মোৰ নাচনি যেনে মই এপাহ কপৌ ফুল চুৰ কৰি পেলাইছোঁ। নাচনি মানে Ascendendo mo po mo ang kasi guys, ito na yung photos. Ito ang sarap po. পিছবেলালৈ আকৌ পপা আৰু বৰ্তা লগ লাগি আকৌ আমলৈ বাঁহ ভাঙি আছে। এয়া প্ৰথমটো আমলৈ বাঁহ টোপ কেইটামান ওলাইছে বাৰু দেই। এয়া দ্বিতীয়টো বাঁহ ভাঙিবৰ বাবে পপা জখলাই দি ওপৰলৈ উঠি গৈছে, মানে দাইকেইটা অলপ ফুটি সেইবাবে ওপৰলৈ উঠি গৈছে। তাৰপিছত পাৰিম আৰু পৰম্পৰা আমাৰ গধূলিহে হয় বুলি হৈ গ'লে চিঞৰিছে তামোল কচা লাগিলে ঢিলা দে ৰে এয়া পপা আৰু বৰ্তাই আমলৈ টোপৰ লগত যিখিনি ৰঙা পৰুৱা থাকে সেইখিনি আঁতৰ কৰিছে। এইটো পদ্ধতি আপোনালোকে কৰে নে নকৰে কমেণ্ট কৰি জনাবচোন দেই। এয়াই আছিল গৰু বিহুৰ দিনাৰ কিছু দৃশ্যাংশ। এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই।